যিটো অৱস্থা আপোনাতকৈ হয়তো ভালকৈ কোনেও বুজি নাপাব। মই এটা কথা খুব দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ যে শৃংখল চলিহাক NSA লগা কোনো ধৰণৰ ঘটনা ঘটা নাই। NSA মানে এটা প্ৰিভেণ্টিভ ডিটেনশ্যন, আৰু ছমাহৰ কাৰণে চৰকাৰে এই ডিটেনশ্যনত মানুহ এজনক ৰাখি দিব পাৰে, আৰু ছমাহকৈ কেইবাবাৰো তেওঁলোকক এনেকৈ এইটো বঢ়াই লৈ যাব পাৰে। এনেকৈ NSA যদি লগায় তেতিয়াহ'লে প্ৰথমতে এখন বৰ্ড তৈয়াৰ কৰা হয়। সেই বৰ্ডৰ ওচৰত আমাৰ পিনৰ পৰা কমপ্লেইন দিব লাগে, আৰু সাধাৰণতে বৰ্ডৰ মেম্বাৰবিলাক যিহেতু চৰকাৰে নিৰ্বাচিত কৰে, গতিকে সাধাৰণতে কি হয় যে বৰ্ডে, আমি দেখা পাইছোঁ ইয়াৰ আগতে যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা দেখা যায় যে বৰ্ডে সাধাৰণতে মানে চৰকাৰ পক্ষতে ৰায় দিয়ে। গতিকে এই মুহূৰ্তত মই শৃংখল চলিহাক NSAত গ্ৰেপ্তাৰ কৰা কাণ্ডক কেৱল গৰিহণা দিয়াই নহয়, ইয়াক দেশৰ ভিতৰতে এটা অন্যতম বেয়া কামৰূপে, এটা হিটলাৰী কামৰূপে, এটা স্বৈৰতান্ত্ৰিক কামৰূপে গণ্য কৰি ইয়াক তীব্ৰ গৰিহণা দিছোঁ, আৰু অনতি বিলম্বে শৃংখল চলিহাক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। অলপ আগতে, খন্তেক সময়ৰ আগতে মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ এই সম্পৰ্কত। মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মই কৈছোঁ যে মই বিধায়ক হিচাপে আপোনাক এই ফোন কৰিছোঁ, আৰু কোনোপধ্যে আমি এই কথাটো মানি ল'ব নোৱাৰোঁ যে শৃংখল চলিহাক আপোনালোকে এনেকৈ গ্ৰেপ্তাৰ কৰিছে, NSAত গ্ৰেপ্তাৰ কৰিছেতো আমি মানি ল'ব নোৱাৰোঁ। গতিকে NSA উঠাই ল'ব লাগে। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে অচিৰেই বিবেচনা কৰিব বুলি, পুনৰ বিবেচনা কৰিব বুলি তেখেতে কৈছে। দেখা যাওক কি হয়, কিন্তু মই এই মুহূৰ্তত অসমৰ সকলো ৰাইজকে এনেকৈ অগণতান্ত্ৰিকভাৱে, স্বৈৰতান্ত্ৰিকভাৱে এনেকৈ গ্ৰেপ্তাৰ কৰা কাণ্ডক, NSAত গ্ৰেপ্তাৰ কৰা কাণ্ডক নিন্দা কৰি তেওঁক মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক শৃংখল চলিহাক মুক্ত কৰি দিবৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে, আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। গণতান্ত্ৰিক দেশত গণতন্ত্ৰ হত্যা কৰা বুলি একদম 100% গণতন্ত্ৰ হত্যা। বিজেপি চৰকাৰ কিমান স্বৈৰতান্ত্ৰিক এই কথাটোৱে প্ৰমাণ কৰিলে। কোনো পধ্যে শৃংখল চলিহাৰ ওপৰত NSA লগাবলগীয়া কোনো ধৰণৰ ঘটনা ঘটা নাই। কোনো পধ্যে এই ধৰণৰ ঘটনা ঘটা নাই। মই নিজে মোৰ ওপৰত যিহেতু NSA লগাইছিলে, প্ৰথম বিজেপি চৰকাৰে মোৰ ওপৰতে প্ৰথম NSA লগাইছিলে, গতিকে মই জানো যে এইটো কোনো পধ্যে NSA লগাবলগীয়া ঘটনা নহয়। গতিকে শৃংখল চলিহাক মুক্ত কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি দেখিছোঁ যে যি সময়ত আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে মাত মতা শৃংখল চলিহাক NSA লগাইছে, সেই সময়ত কিন্তু অসমৰ জাতীয়